প্ৰেমিকাৰ মাৰাত্মক কেঞ্চাৰ থকাৰ পিছতো বিয়া পাতিলে প্ৰেমিকে থাৰ্ড ষ্টেজ কেঞ্চাৰ থকাৰ পিছতো এৰি যোৱা নাছিল প্ৰেমিক জয়দেৱে। হয়, দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত অংকিতা দেৱনাথ আৰু জয়দেৱৰ বিয়াৰ দিন ঠিক কৰা হৈছিল, সাজু কৰা হৈছিল বিয়াৰ মণ্ডপ। তেতিয়া মেডিকেলৰ ৰিপৰ্ট আহিল যুৱতীগৰাকীৰ থাৰ্ড ষ্টেজ কেঞ্চাৰ। হঠাৎ নিস্তব্ধ হৈ পৰে পৰিৱেশ। প্ৰেমিকজনে সিদ্ধান্ত ল'লে তাইক চিকিৎসা কৰি সুস্থ হোৱাৰ পিছত বিয়া পাতিব। কথামতি কাম আৰম্ভ কৰিলে চিকিৎসক। ত্ৰিপুৰাৰ অংকিতা দেৱনাথ আৰু জয়দেৱৰ প্ৰেমৰ আৰম্ভ হৈছিল অংকিতাৰ ব্ৰেকআপৰ পিছত। লাহে লাহে অংকিতা দেৱনাথ আৰু জয়দেৱৰ মাজত আৰম্ভ হৈছিল প্ৰেমৰ পিছত ঠিক কৰা হৈছিল এংগেজমেণ্টৰ তাৰিখ। সকলো সাজু হৈ পৰিছিল, কিন্তু হঠাৎ অংকিতাৰ বুকুত দেখা গৈছিল ফুলি থকা টিউমাৰৰ নিচিনা আৰু হৈছিল প্ৰচণ্ড বিষ। আৰু তাৰ পাছতেই হস্পিটেলত গৈ কৰিছিল পৰীক্ষাত ধৰা পৰিছিল অংকিতাৰ থাৰ্ড ষ্টেজ কেঞ্চাৰ। আৰু তাৰ পাছতে হঠাৎ নিস্তব্ধ হৈ পৰিছিল সকলো, কিয়নো এংগেজমেণ্টৰ দিন তাৰিখ ঠিক কৰা হৈছিল, আৰম্ভ কৰা হৈছিল মণ্ডপৰ কাম। আৰু প্ৰেমিকে সিদ্ধান্ত লৈছিল চিকিৎসা কৰি সুস্থ কৰিব, আৰু সেইমতেই অংকিতা দেৱনাথক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। আৰু তাৰ পাছত 18 মাহে চিকিৎসা কৰি সুস্থ হৈ উঠিছিল অংকিতা। আৰু তাৰ পাছতেই বিবাহপাশত আবদ্ধ হয় অংকিতা দেৱনাথ আৰু জয়দেৱ। উল্লেখ্য যে হস্পিটেল থকা অৱস্থাত জয়দেৱে কৰিছিল অংকিতাৰ সকলো কাম। মাৰাত্মক কেঞ্চাৰৰ পৰা সুস্থ হৈ বিবাহপাশত আবদ্ধ হয় অংকিতা দেৱনাথ আৰু জয়দেৱ। এই হৈছে আজিৰ দিনত সঁচা ভালপোৱাৰ এক উদাহৰণ।